কংগ্ৰেছত থাকিলে মাদ্ৰাসাত পঢ়াৰ নিচিনা যেন লাগে, কংগ্ৰেছত থাকিলে ইস্তেমাত অহাৰ নিচিনা যেন লাগে। এই কথাখিনি কোনে কৈছিল? আহক আমি সেই ব্যক্তিজনক এবাৰ চাই লওঁ আৰু কোনটো দলৰ মানুহে, কোনটো দলৰ নেতাই এই কথাষাৰ কৈছিল। ৰাজনৈতিক দলবিলাকে নিৰ্বাচনৰ সময়ত আমাৰ জনসাধাৰণক লৈ টনা আজৰা কৰি থাকে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অপপ্ৰচাৰবিলাক চলাই আমাৰ জনসাধাৰণবিলাকক বিপথে পৰিচালিত কৰা দেখা যায়। আচলতে নিৰ্বাচনৰ সময়ত আমি দেখা পাওঁ যে ধৰ্মীয় আৱেগ লৈ বেছিভাগ ৰাজনৈতিক দলে ৰাজনীতি কৰিব বিচাৰে আৰু সেই ধৰ্মীয় আৱেগ লৈ ৰাজনীতি কৰিব যায় এটা দলে আনটো দলক সাম্প্ৰদায়িক বুলি মন্তব্য কৰি থাকে। আহক আমি জানি লওঁ অসমৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক ৰাজনৈতিক দল কোনটো আছিল। অসমৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক ৰাজনৈতিক দল বুলিলে আমি কাক ক'ব লাগিব এই কথাখিনি জানি লওঁ। আৰু এয়া মই কোৱা নাই, বিধানসভাৰ এজন জ্যেষ্ঠ বিধায়ক এই কথাষাৰ কৈছে। আপোনালোকে নিশ্চয় জানে যে এটা সময়ত কংগ্ৰেছে সদায় এটা পাৰ্টিক, এটা দলক সমালোচনা কৰিছিল, বেয়াকৈ মন্তব্য কৰিছিল আৰু সেই দলটো আছিল মৌলানা বদৰুদ্দিন আজমল সাহেবৰ AIUDF। আৰু এই দলটোক সকলো দলেই সাম্প্ৰদায়িক বুলি মন্তব্য কৰে। কিন্তু আজি সেই AIUDFক সাম্প্ৰদায়িক বুলি কোৱা নাই, আজি কংগ্ৰেছ দলটোক সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰিছে এজন নামজাদা বিধায়ক। গতিকে so much everything is very bad এই কথাখিনি আমি জানো যে প্ৰত্যেকটো বস্তু অতিমাত্ৰা বেয়া। আমি বেলেগক সমালোচনা কৰিলেও এটা সীমাৰ ভিতৰত থাকি সমালোচনা কৰিব লাগে। আজি যিটো কংগ্ৰেছ দলে AIUDFক লৈ সদায় মূৰ ঘামাই আছিল, য'ত গোটেই ভাৰতবৰ্ষত আন ৰাজনৈতিক দল থকাৰ পিছত সেই দলবিলাকৰ কথা কোনো ধৰণৰ আলোচনা কৰা নাছিল, কেৱল মাত্ৰ AIUDF আৰু AIUDFক লৈ তেওঁলোকে মাথা মাৰি আছিল। আজি সেই ৰাজনৈতিক দলটোক এজন বিধানসভাৰ সন্মানীয় বিধায়কে অতিকৈ সাম্প্ৰদায়িক বুলি মন্তব্য কৰিছে আৰু সেই কথাখিনি তেওঁৰ এই বক্তব্যৰ জৰিয়তে প্ৰকাশ পাইছে। তেখেতে কি কৈছিল জানি লওঁ আহক। কৰা এই মন্তব্য কংগ্ৰেছ অফিচত গ'লে এনেকুৱা লাগে যে আমি মাদ্ৰাসাত গৈছোঁ, আৰু কংগ্ৰেছ অফিচত গ'লে এনেকুৱা এটা লাগে যে কিবা আমি এটা ইস্তেমাত গৈছোঁ। আৰু নিশ্চয় দেখিছে কমলাক্ষ দেৱ প্ৰকাশই এনেকুৱাকৈ মন্তব্য কৰিছে কংগ্ৰেছ দলৰ ওপৰত। কাৰণ বৰ্তমান সময়ত কংগ্ৰেছ দলটো এনেকুৱা এটা চিটুৱেশ্যনত পৰিছে যে কংগ্ৰেছ দলত আন জনগোষ্ঠী বা জাতিৰ মানুহ নাই বুলিয়ে ক'ব পাৰি। আমাৰ বিধানসভাত কংগ্ৰেছ দলৰ পৰা যিমান কেইজন বিধায়ক গৈছে তাৰে ভিতৰত বেছিভাগ বিধায়কেই আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ বিধায়ক বুলি ক'ব লাগিব। ইয়াতকৈ আৰু এটা ডাঙৰ কথা হ'ল যে এই বছৰ যিটো ইলেকশ্যন হৈ গৈছে, এইটো ইলেকশ্যনত সবতকৈ বেছি আমাৰ মুছলমান ভোট পাইছে কংগ্ৰেছ দলে। গতিকে এই দলটো যে এটা সময়ত মাদ্ৰাসাত পৰিণত হৈছে, এটা জাতিক দলটো ধৰি ৰাখিছে সেই কথাখিনি কিন্তু নিশ্চিত। কিন্তু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ যিটো AIUDF দল আছিল, তাতে দেখা গৈছে যে সামান্য কেইটা বিধায়কৰ ভিতৰত আন জাতি জনগোষ্ঠীৰ পৰাও কেইবাজনো বিধায়ক ইয়াৰ পৰা নিৰ্বাচিত হৈছে আৰু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ বড়ো, কছাৰী, ৰাভা, হাজং এই সকলোবিলাকেই কিন্তু AIUDF দলৰ লগত এটা সম্পৰ্ক আছে। গতিকে AIUDF দলক আমি তীব্ৰ ভাষাৰে সমালোচনা কৰিছোঁ সাম্প্ৰদায়িক বুলি, কিন্তু দেখা গৈছে যে আজি কংগ্ৰেছ AIUDFতকৈ বেছি সাম্প্ৰদায়িক হৈছে এইকাৰণেই যে এই কংগ্ৰেছ দলটো কেৱল আমাৰ মাইনৰিটি সংখ্যালঘুৰ মানুহখিনিহে ধৰি ৰাখিছে। অহা দিনতো যদি এনেকুৱা পৰিস্থিতি হয় কেৱল আমাৰ সংখ্যালঘু মাইনৰিটিয়ে দলটো চলাব লাগে, তেতিয়া কিন্তু কংগ্ৰেছৰ অধপতন হ'ব, সেয়া স্পষ্ট আৰু নিশ্চিত।